নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভাল আছে? আজি এটা ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। ভাল খবৰটো আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি নিশ্চয় গম পালে। হয় বন্ধুসকল, বেগমজান এখন নামৰ নতুন চিৰিয়েল ৰেঙনিত প্ৰচাৰ হৈছিলে। সেই চিৰিয়েলখন কিবা কাৰণত বন্ধ হৈ আছিলে। আপোনালোকে সকলোৱে জানে, কাৰণটো মই নকওঁ, আপোনালোকে সকলোৱে জানে কিহৰ কাৰণত বন্ধ হৈ আছিলে। কিন্তু নতুন ৰূপত আহি আছে আপোনালোকৰ মৰমৰ বেগমজান এই চিৰিয়েলখন। এই চিৰিয়েলখন আপোনালোকে কেতিয়াকৈ টিভিত দেখা পাব আৰু ইয়াত কোনে কোনে এক্টিং কৰিছে সকলো কথা জনাম। তাৰ আগতে কৈ যাওঁ, অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাব। তো বন্ধুসকল, নতুন ৰূপত অহা চিৰিয়েলখন আজি আমাৰ হাতত অলপ টিজাৰ আছে। টিজাৰটো চাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। আহক, আপোনালোকে ৰেঙনিত কেতিয়াৰ পৰা দেখা পাব। বেগমজান উপভোগ কৰক 6:30 বজাত, 8:30 বজাত আৰু 11 বজাত কেৱল ৰেঙনিত। এখন সমাজৰ আন এখন সমাজৰ প্ৰতি থকা দায়িত্ব আৰু মৰমৰ এটি কাহিনী হৈছে বেগমজান। আহক, এই বেগমজান ধাৰাবাহিকখন আমি এক নতুন ৰূপত উপভোগ কৰোঁ 21 ছেপ্টেম্বৰৰ পৰা সন্ধিয়া 6:30, 8:30 আৰু ৰাতি 11 বজাত কেৱল ৰেঙনিত। এটা ধৰ্মৰ আন এটা ধৰ্মৰ প্ৰতি থকা মৰম, শ্ৰদ্ধা আৰু ভালপোৱাৰ এটি প্ৰেম কাহিনী বেগমজান। নতুন ৰূপত বেগমজান উপভোগ কৰক অহা 21 ছেপ্টেম্বৰৰ পৰা সন্ধিয়া 6:30 বজাত, নিশা 8:30 বজাত আৰু 11 বজাত কেৱল ৰেঙনিত। তো বন্ধুসকল, আপোনালোকে টিজাৰটো চালে কেনে লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইয়াত এক্টিং কোনে কোনে কৰিছে আপোনালোকক জনাইতো। জুলফি শেখক দেখা পাব, লগতে প্ৰীতি কংগনা বাকো আপোনালোকে এই চিৰিয়েলখনত দেখা পাব। লগতে নপুৰণি কলাকুশলীকো আপোনালোকে এই চিৰিয়েলখনত দেখা পাব। বন্ধুসকল, টিভিত আপোনালোকে কেতিয়াকৈ চাবলৈ পাব আপোনালোকক জনাইতো। 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে অনলি অন ৰেঙনি টিভিত আপোনালোকে চাবলৈ পাব বেগমজান নতুন ৰূপত। হয় বন্ধুসকল, পুনৰ এবাৰ কৈছোঁ, 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে বেগমজান নতুন ৰূপত চাবলৈ পাব। তো বন্ধুসকল, আপোনালোকে এই চিৰিয়েলখনৰ বাবে কিমান অপেক্ষা কৰি আছিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদি বহুত অপেক্ষা কৰি আছিলে #yes বুলি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো বন্ধুসকল, আজি এটা সৰু ভিডিঅ' লৈ আহিলোঁ। এনেকুৱা অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব। তো বন্ধুসকল, পুনৰ এবাৰ কৈছোঁ, 21 ফেব্ৰুৱাৰী তাৰিখে মনত ৰাখিব আহি আছে আপোনালোকৰ মৰমৰ বেগমজান। তো বন্ধুসকল, আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ। বাই বাই দাদা, জয় হিন্দ এণ্ড জয় আই অসম।